ফোন কৰিব দিবিচোন এবাৰ তুমি কি কৰিছা ইয়াত মই খুৰীৰ খবৰ এটা ল'ব আহিছিলোঁ কিয় বহুত দিন খবৰ লোৱা নাই যে মই ইয়াত নাছিলোঁ নহয় মা এতিয়া ভালে আছে সুস্থ আছে তুমি খবৰ ল'ব নালাগে যোৱা আপুনি মিছাতে মোক খং কৰিছে মই আগৰ নিচিনা হৈ থকা নাই সলনি হ'লো এতিয়া চোৱা মানিছো তোমাৰ বিক্ৰমৰ প্ৰতি ফিলিংছ আছিল বাট তাৰতো তোমাৰ প্ৰতি কোনো ধৰণৰ ফিলিংছ নাছিল সেইটো তোমাক ক্লিয়াৰ কৰি দিছিল তেন্তে মিছাতে তোমাৰ আৰু তাৰ ৰিলেশ্যন থকা বুলি অপপ্ৰচাৰ কিয় চলাইছিলা হা তেতিয়া মই সৰু আছিলোঁ যে অবুজ আছিলোঁ চৰি প্লিজ খুৰীৰ এবাৰ খবৰ লৈ আহো না প্লিজ প্লিজ এবাৰ আহা দেউতা কস্তুৰী তোক নিবলৈ আহিলো মই দেখোন ঘৰ পালোহিয়ে তুমি আকৌ মিছাতে কিয় আহিলা নহয় মই সময়মতে আহিছিলো কিন্তু তইহে অহাত পলম কৰিলি বহ বিক্ৰম দেউতা কি হ'ল নাই একো নাই বহ তই বহ ব'লা যাওঁ বহ বহ ঐ চাহ দে তুমি মই ইয়ালৈ আহিবলৈ বাধ্য হলো কিয় কাৰণ কথাবোৰ তোমাৰ বান্ধৱীৰ আগত পাতিব নোৱাৰো যে মোৰ বৌ হয় সন্মান কৰোঁ গতিকে ভাবিছো তাইৰ ওপৰত উঠি থকা খংবোৰ তোমাৰ ওপৰতে উজাৰি দিম চোৱা তোমাৰ লগত এই বেছলেছ কথাবোৰ পাতিবলৈ মোৰ মনো নাই আৰু সময়ো নাই মনে মনে বহি থাকা ভদ্ৰতা বুজি নোপোৱা নেকি হা আচ্ছা কোৱাচোন কস্তুৰীয়ে কিয় এনেকুৱা কৰি আছে বিক্ৰমৰ লগত আবে গোটেই ৰাতিখন শুব নোৱাৰে সি কি হৈ আছে মই জানো তাৰ লগত আচলতে হঠাৎ এনেকুৱা কি হ'ল কস্তুৰীৰ হা কি হ'ল মানে মই তোমাক কিমান বাৰ কম তোমাৰ ফ্ৰেণ্ড বিক্ৰমৰ চৰিত্ৰ বেয়া আৰু ইয়েছ আমি সকলোখিনি গম পালো শুনা কস্তুৰী এজনী শান্তশিষ্ট ছোৱালী হ'ব পাৰে কিন্তু মূৰ্খ নহয় কি গম পালা আৰু বাৰে বাৰে যে কৈ থাকা বিক্ৰমৰ চৰিত্ৰ বেয়া কি বেয়া চৰিত্ৰ তাৰ কোৱা কি চাইছে হা বহি থাকক আচ্ছা কোৱাচোন কি গম পালা তাৰ চৰিত্ৰ কি গম পালা বিক্ৰমৰ এক্স গাৰ্লফ্ৰেণ্ডৰ কথা মেঘালী ৰাইট তাইৰ পৰা আমি সকলো গম পালো কি ক'লে তাই তোমালোকক হা অ' প্লিজ ইমান নাজানাৰ এক্টিং কেনেকে কৰিব পাৰা কি ক'লে সেইটো কোৱা বিক্ৰমে তাইৰ ওপৰত কৰা অত্যাচাৰবোৰৰ কথা সকলো গম পাইছো মই তুমি মেঘালীক কৰা অত্যাচাৰৰ কথা মুখ বন্ধ
তই সোনকালে ইয়ালৈ আহ কিয় বে মেইন কালপ্ৰিট মেঘালী তাই লগাইছে সকলোবোৰ কথা গৈ আছো মোক চিনি পাইছে এবাৰ বিক্ৰমৰ লগত আহিছিলো যে মেঘালী আপুনি মোক পাহৰা নাই তুমি আজিকালি আমাৰ ঘৰলৈ কিয় নাহা আপোনাৰ ল'ৰাই আজিকালি মোক আনিলেহে ইমান মন গৈ আছিল আপোনাৰ খবৰ এটা লওঁ বুলি কিন্তু কামৰ পৰা আজৰিয়ে পোৱা নাছিলো আপোনাক এনেকৈ সুস্থ কৰি দেখি বৰ ভাল লাগিছে এনেকৈ থাকিব দেই বোৱাৰী এজনী আহিলে চাবা মই দৌৰিবও পৰা হ'ম আপুনি যদি বিচাৰে ময়ে আহিব পাৰো আপোনাৰ বোৱাৰী হৈ কিমান চেষ্টা কৰিলো দুইকে আঁতৰ কৰিবলৈ নাই বাৰে বাৰে বিফল হওঁ কি কৰোঁ মই ইমান দিনে মই দেৱালীৰ ফটকাহে ফুটাই আছিলো আচল বিস্ফোৰণটো এতিয়াহে ঘটাম কথাবোৰতো তই একো বিশ্বাস নকৰ প্ৰমাণ লাগে আহ মোৰ লগত আহ এইখন ল পঢ় এয়া কি তোৰ মাৰে দেউতাৰলৈ লিখা চিঠি ল এইখন পঢ়িলেই সকলোবোৰ ওলাই পৰিব সঁচা কোন মিছা কোন পঢ় পঢ়িলে সকলো ওলাব সঁচা কি মিছা কি মা ইয়াত স্পষ্টকে লিখা আছে যে দেউতাৰে যদি বিচাৰে তেতিয়াহলে মাৰ উভতি আহিব ফোন নম্বৰ পৰ্যন্ত দিয়া আছে কিন্তু নাই তেওঁ নিবিচাৰে এতিয়া তই গম পাইছ নহয় কস্তুৰী তোক মাৰৰ মৰমৰ পৰা বঞ্চিত কৰা মানুহজনী হৈছে তোৰ দেউতাৰ তোৰ দেউতাৰে মাৰক কিমানেই কষ্ট দিলে যে তেওঁ বাধ্য হ'ল তোক পানী কেঁচুৱাতে এৰি থৈ যাবলৈ এতিয়া তই কচোন এনেকুৱা এজন মানুহক তই জানো ক্ষমা কৰিবি ভাল পাব পাৰিবি জানো ইয়াত ফোন নম্বৰ দিয়া আছে তোৰ মাৰৰ ফোন নম্বৰ ফোন কৰ গুচি যা
এই মানুহজনক এৰি থৈ তই গুচি যা কাৰণ এই মানুহজনে তোক বিশ্বাসঘাতকতা কৰিছে কস্তুৰী তোৰ দেউতাৰে তোক বিশ্বাসঘাতকতা কৰিছে তো দামটো কি মই তোক কাম এটা দিম তই বিক্ৰমৰ গাড়ীত গৈ পেকেট এটা ভৰাই থৈ আহিব আলে এইটো হলো কাম গালিখনত পেকেট গালিত থব লাগে বিক্ৰমৰ জানো এদিনতে নহয় 2-3 দিন যদি তাৰ পিছত মানুহ লগাই দিয় কোনোবা এদিনটো সি গাড়ীখন আনলক কৰি আঁতৰি যাব হলেও বিক্ৰমৰ গালি ন ল তই মোক কি বুলি ভাবি তো প্লানে যদি বিক্ৰমৰ কাৰণে জান দিব পালে ন মই বন্ধুৰ খাতিৰত তোৰ কাৰণে জান দিব পালো এইটো ল কি আছে ইয়াত কি আছে সেইটো পুলিচে বিচাৰি ল'ব পুলিচ আমাৰ কাম কেৱল সঠিক সময়ত পুলিচক খবৰ দিয়া চুলিত তিলন্দীপ তই পাৰিবি নে নোৱাৰ বেয়া কাম তুলিবলৈ ওলোৱা নাই তই পাৰিবি নে নোৱাৰ সেইটো কতো বিক্ৰমক হৰুৱাবলৈ মন আছেনে নাই আছে কিন্তু বল ইয়াত ফোন নাম্বাৰ দিয়া আছে তোৰ মাৰৰ ফোন নাম্বাৰ ফোন কৰ ঐ ধোচ ঐ শুন মেঘালীক কিবা প্ৰকাৰে ৰাখি থ তাইক যাব নিদিবি হা তাই গ'ল কি হ'ল ও বে গ'ল মই বুজি পোৱা নাই মই তোমাৰ কথা বিশ্বাস কৰোঁ নে মেঘালী তুমি মোক 3টা প্ৰশ্নৰ উত্তৰ দিয়া কোৱা কস্তুৰী পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী নেকি মানে তাইতকৈ বেছি ধুনীয়া ছোৱালী আৰু কোনো নাই নহয় তেতিয়াহ'লে মই তাইৰ প্ৰেমত কিয় পাগল হৈ আছো দ্বিতীয় প্ৰশ্ন তাইৰ দেউতাকৰ কি কোটি কোটি টকাৰ সম্পত্তি আছে নেকি যাৰ কাৰণে মই তাৰ পিছত পৰি আছো নাই তৃতীয় তথা অন্তিম প্ৰশ্ন তেনেহ'লে মই কি দেখাত ইমানেই বেয়া নেকি যে ছোৱালী এজনী নিজৰ কৰি ল'ব নোৱাৰিম নহয় বিক্ৰম নহয় এই 3টা নহৰ মাজত কিন্তু এটা হয় আছে কস্তুৰীৰ প্ৰতি থকা মোৰ প্ৰেম কস্তুৰী মোৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম মিষ্টাৰ দুৱাৰা এতিয়া নিয়ন্ত্ৰণতে আছে সুস্থ বুলিয়ে ক'ব পাৰি মোৰ বোধেৰে আপুনি আত্মপ্ৰকাশ কৰাৰ সময় আহি গ'ল